এগেট হৈছে ধুবুৰী লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী শুকুৰ আলী ইতিমধ্যে আহি উপস্থিত হৈছে ধুবুৰী জিলাৰ গোলগঞ্জত থকা ৰহমতগঞ্জ সিনিয়ৰ মাদ্ৰাছাৰ ভোট গ্ৰহণ কেন্দ্ৰ ৰাতিপুৱাৰ পৰা এনেকৈ বিভিন্ন ভোট গ্ৰহণ কেন্দ্ৰত গৈ ভোটৰ লগতে খবৰ লৈ আছে শুকুৰ আলী ইয়া হৈছে শুকুৰ আলী আপোনালোকে চাই আছে শুকুৰ আলী ৰহমতগঞ্জ সিনিয়ৰ মাদ্ৰাছাত থকা ভোট গ্ৰহণ কেন্দ্ৰত আহি উপস্থিত হৈছে নিৰ্দলীয় প্ৰাৰ্থী शुकुर आ गया हमारा नेता आ गया सबके दिलों पे छा गया हमारा कत घुरिले আপুনি মই বহুত কেইটা ঘূৰি ফুৰি আহিছোঁ তাৰ পৰা সাহদি আছে আৰু বিভিন্ন কেন্দ্ৰৰ পৰা সাহদি আছে ফোনত আহি আছে এতিয়ালৈকে কেইটা আপুনি ভোট দিলে মই ভোটখিনি দিছোঁ ৰাজ্যত যিটো সাহস দিছে দিম বুলি এটা সম্ভাৱনা আছে সেইটো কাৰণে মানে কেন্দ্ৰৰ পৰা যিটো ফোন আহি আছে প্ৰত্যেকটা কেন্দ্ৰৰ পৰা কৈ আছে যে শুকুৰ আলী বিলাক দাবী কৰি আছে মাতি আছে ইমান দিনে ক'লে 10 লাখ ভোট এই আজিৰ তাৰিখত আপুনি ঘূৰিলে কিমান ভোট আশা কৰে এইটো যিটো সাহস আছে জিকিম বুলি এইটো ক'ব পাৰে आ गया हमारा नेता आ गया सबके दिलों पे छा गया सबको आ गया हमारा नेता आ गया हमारा नेता आ गया सबके दिलों पे छा गया सबको